ছাত্ৰ ছাত্ৰীসকল, এইটো ভিডিঅ' তোমালোকৰ মাজত ক্লাছ 10ৰ পৃষ্ঠকালী আৰু আয়তন এই চেপ্টাৰটোৰ পৰা কি মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আছে এইটো ভিডিঅ'ৰ জৰিয়তে তোমালোকৰ লগত আলোচনা কৰিম। এইটো ভিডিঅ'ত তোমালোকক যিকেইটাই কুৱেশ্যন দেখুৱাই দিম ইয়াৰে পৰা তোমালোকৰ মেট্ৰিক পৰীক্ষাত কমন পৰিব। তোমালোকে চাই ল'বা, ভালকৈ টিক চিন মাৰি ল'বা, ইয়াৰে পৰা কমন পৰিব দেই। মই দেখাই দি আছোঁ কোনবিলাক ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকৰ পঢ়িব লাগে এক্সামত, ইয়াৰে পৰা আহিব 100% চিয়'ৰ। প্ৰথমতে তোমালোকে 219 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। ইয়াৰ পৰা চাবা অনুশীলনী 13.1, ইয়াৰ পৰা 1 নংটো চাবা, ইম্পৰ্টেণ্ট আছে তোমালোকৰ MCQ টাইপ কুৱেশ্যন আহিব এইটো। তাৰপিছত 2 নংটো চাবা, 2 নংটো বহুত ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে, তোমালোকে ভালকৈ চাবা। 2 নংটো ইম্পৰ্টেণ্ট আছে, 100% চিয়'ৰ হোৱাৰ চান্স আছে। 2 নংটো ভালকৈ চাবা দেই, এইটো আহিব। তাৰপিছত 4 নংটো চাবা, 5 নংটো চাবা। এতিয়া তোমালোকে 291 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। ইয়াৰ পৰা চাবা 8 নংটো চাবা। তাৰপিছত এতিয়া তোমালোকে 293 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। ইয়াৰ পৰা চাবা উদাহৰণ 7টো চাবা, বহুত ইম্পৰ্টেণ্ট আছে, চাবা এইটো। তাৰপিছত অনুশীলনী 13.2, ইয়াৰ পৰা কোনকেইটা চাব লাগে মই দেখাই দি আছোঁ। ইয়াৰ পৰা তোমালোকে 294 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। ইয়াৰ পৰা চাবা 3 নং কুৱেশ্যনটো চাবা, ইম্পৰ্টেণ্ট আছে। 5 নংটো চাবা, বহুত ইম্পৰ্টেণ্ট। 5 নংটো 100% চিয়'ৰ, 5 নংটো চাবা, বহুত ইম্পৰ্টেণ্ট। তাৰপিছত 6 নংটো চাবা। তোমালোকক আকৌ এবাৰ দেখাই দি আছোঁ কোনবিলাক চাব লাগিব, বহুত ইম্পৰ্টেণ্ট কোনবিলাক। অনুশীলনী 13.1ৰ 2টো চাবা, বহুত ইম্পৰ্টেণ্ট আছে, তোমালোকে ভালকৈ কৰি চাবা। তাৰপিছত উদাহৰণ 7টো ভালকৈ চাবা। তাৰপিছত 294 নং পৃষ্ঠাৰ 5 নং কুৱেশ্যনটো। এইটো ভিডিঅ'ত তোমালোকক যিকেইটা কুৱেশ্যন দেখুৱাই দিলোঁ ইয়াৰে পৰা কমন পৰিব তোমালোকৰ এক্সামত 100% চিয়'ৰ। যদি তোমালোকৰ MCQৰ বাবে এক্সট্ৰাকৈ ভিডিঅ' লাগে মোক কমেণ্ট কৰি ক'লেই হ'ল। তোমালোকৰ এনেকুৱা টাইপ MCQ কুৱেশ্যন আহিব, তোমালোকে জাষ্ট চোৱা এবাৰকে। তোমালোকে জাষ্ট চোৱা কেনেকুৱা টাইপ MCQ কুৱেশ্যন আহে। এইটো ভিডিঅ'ত তোমালোকক যিকেইটা লং কুৱেশ্যন দেখুৱাই দিলোঁ ইয়াৰে পৰাই তোমালোকৰ 100% চিয়'ৰ কমন পৰিব।